নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আজি আপোনালোকৰ মাজলৈ অন্য এটা ভিডিঅ' লৈ আহিছোঁ, মানে কাপোৰৰ ভিডিঅ'। মানে বহুত দিন দিয়া নাছিলোঁ। এই কাপোৰযোৰ অৰ্ডাৰ আছিলে মোৰ ক্লায়েণ্ট এজনী নিউজিলেণ্ডৰ। একচুৱেলি নিউজিলেণ্ডৰ তেওঁ থাকে, অসমৰে হয়, যোৰহাটৰ পৰিস্মিতা। তেওঁ মোৰ বন্ধু বেদান্তৰ ওচৰত অনলাইন সত্ৰীয়া ক্লাছ শিকি আছে আৰু তেওঁ এযোৰ ড্ৰেছ অৰ্ডাৰ কৰিছিলে আৰু তেওঁৰ কাৰণে ধুনীয়াকৈ এযোৰ ড্ৰেছ বনাবলৈ চেষ্টা কৰিছোঁ আৰু অলৰেডি ড্ৰেছযোৰ পঠাই দিলোঁ। ভিডিঅ'টো মোৰ দিওঁতে অকণমান লেট হ'ল। ড্ৰেছযোৰ আধাখিনি কাম মই ঘৰত কৰিছোঁ, আধাখিনি কাম মই বেদান্তহঁতৰ ঘৰত গৈ কৰিছোঁ। চব কাম হৈ গ'ল আৰু দহিত মানুহে ভাবে পাল মাৰিছোঁ, পাল মৰা নাই। একচুৱেলি কাপোৰটো যিহেতু বাহিৰত যাব, গতিকে দহিটো অকণমান বেলেগ ষ্টাইলত, মানে ৰেডিমেড দহি আপোনালোকে লগাব পাৰে। চাওক বনাই থোৱা আছে, ইয়াত জাষ্ট চিলাই মেলি লগাই দিলে হ'ল। বাহিৰত যাব যিহেতু অকণমান স্পেচিয়েল কৰি দিছোঁ, নৰ্মেল দহিটো দিয়া নাই। কেনেকুৱা লাগে লাষ্টত আপোনালোকে জনাব কমেণ্টত। ড্ৰেছযোৰ মই অলপ কণ্ট্ৰাষ্টত কৰিছোঁ, কেনেকুৱা লাগিলে আপোনালোকে জনাব কমেণ্টত। আৰু আপোনালোককো যদি দৰকাৰ হয় কণ্টেক্ট কৰিব পাৰে। আৰু ড্ৰেছৰ ভিডিঅ' বনাই থাকোঁতে এয়া টেবুলখনে ডিষ্টাৰ্ব কৰিলে, মাজতে আকৌ আৰম্ভণি কৰিলোঁ টেবুলখন গুচাই মেলি। মোৰ কেমেৰা ধৰি আছে চন্দনে দেই। এয়া ফাইনেলি আমাৰ ড্ৰেছ হৈ গ'ল। এয়া কলৰটো, এয়া কঁকালৰ। সকলোৱে বুজি নাপাব পাৰে, যিসকলে সত্ৰীয়া ডান্সৰ বিষয়ে বা ড্ৰেছৰ বিষয়ে জানে তেওঁলোকে গম পাব কোনটো কি হয়। ড্ৰেছযোৰ কণ্ট্ৰাষ্টত বনাইছোঁ আৰু ড্ৰেছযোৰ যাব নিউজিলেণ্ড আৰু আজি পঠাব লাগিব। আৰু আপোনালোককো যদি লাগে সত্ৰীয়া ড্ৰেছ তেতিয়াহ'লে কণ্টেক্ট কৰিব পাৰে। কেনেকুৱা লাগে আৰু তেতিয়া মই কৈছিলোঁ নহয়, দহিটো অকণমান বেলেগ ষ্টাইলত কৈছোঁ, এইটো ৰেডিমেড দহি হয়, আপোনালোকে লগাব পাৰে। এয়া চাওক কেনেকুৱা ধুনীয়া লাগিছে, ধুনীয়া লাগিছে। ময়ে কৈছোঁ, মই পিন্ধি থকা কাপোৰযোৰ ইগন'ৰ কৰিব, হাফ পেণ্ট পিন্ধি ভিডিঅ' বনাই দিলোঁ। আজিলৈ আহিছোঁ, বাই।